নমস্কাৰ নাথ গড ফাৰ্মিঙলৈ সকলো ভিউৱাৰ্ছকে স্বাগতম। আজি এটা ভিডিঅ' লৈ আহিছোঁ। মানে এই বাৰিষা বতৰ এতিয়াতো আপোনালোকে গম পাইছে একেৰাহে বৰষুণ দি আছে। বৰষুণ মানে ইমান বৰষুণ যে ছাগলীকেইটা এপাক বাহিৰলৈ উলিয়াই নিয়াৰো মানে চান্স নাই, ইমানেই বৰষুণ দি আছে। তথাপিও মোৰ এতিয়া বৰ্তমান 60টামান ছাগলী আছে। এই 60টামান ছাগলী মই কেনেকৈ ৰাখিছোঁ, কি খুৱাইছোঁ, সেই বিষয়ে মানে আজি ভিডিঅ'টো বনাব লৈছোঁ। যদি মানে ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব, লাইক কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক এই বৰষুণৰ বতৰত এতিয়া মোৰ ছাগলীখিনি চেহেৰা দেখিছে, ছাগলী বহুত ধুনীয়া চেহেৰা হৈ আছে। আজি অকণমান বতৰটো মুকল দিয়াৰ কাৰণে মানে ছাগলীকেইটা মই পথাৰলৈ অকণমান সময়ৰ কাৰণে লৈ আহিছোঁ। ছাগলী মোৰ ঘৰতে পেট ভৰি আছে, তথাপিও এপাক পথাৰলৈ লৈ আহিছোঁ মানে বতৰটো অলপ মুকলীয়া হোৱাৰ কাৰণে। তো এইখিনি দেখিছে মানে মই ঘৰত যে কি খুৱাই আছোঁ মানে চাইলেজ বৰ্তমান মই বেছিকৈ খুৱাই আছোঁ। এইটো বস্তাটো মানে চাইলেজখিনি মোটামুটি বহুতখিনি খোৱা হ'ল, আধাখিনিমান মোটামুটি খোৱা গ'লেই। মানে এটা বেগত মোৰ চাইলেজ 1 কুইণ্টেলমানকৈ আছিলে, 1 কুইণ্টেলমানৰ ভিতৰত ধৰ 40 কেজিমান খোৱা গ'লেই। মই ভাবিছোঁ চাইলেজখিনি যে খুৱাইছোঁ ছাগলীয়ে ভালকৈ খাইছেনে নাই, কেনেকৈ মই ৰেডি কৰি পেলাই চাইলেজখিনি ছাগলীক দিছোঁ, এই বিষয়ে মানে ভিডিঅ'টোত মই বনাব বিচাৰিছোঁ। এতিয়া কথা হ'ল কি, চাইলেজখিনি মই বেগৰ পৰা খুলিছোঁ আৰু ডাইৰেক্ট নি পেলাই যদি ছাগলীক দিওঁ, ছাগলীয়েতো নাখায়। প্ৰথম কথা মোৰ ছাগলীয়ে খাই পেলাই অকল অভ্যাস হৈছে, গতিকে 2-এডালটো খাব, কিন্তু নতুন ছাগলীক নি পেলাই যদি ডাইৰেক্ট দিয়া যায়তো চাইলেজে এনেকৈ নাখাব। আৰু চাইলেজখিনি খাবৰ কাৰণে আমি তাত কি কৰিব লাগিব, কেনেকৈ কি কৰি দিলে ছাগলীখিনিয়ে ধুনীয়াকৈ খাব, সেই বিষয়ে গোটেই ভিডিঅ'টোত মানে মই জনাব বিচাৰিছোঁ। যদি স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকে তেতিয়া আপোনালোকে নিশ্চয়কৈ গম পাব চাইলেজ আমি ছাগলীক কেনেদৰে খুৱাব পাৰোঁ। আৰু চাইলেজটো বহুত উপকাৰী, আপোনালোকে জানেই। চাইলেজে কেঁচা ঘাঁহৰ অভাৱ দূৰ কৰে। মই যেতিয়া চাইলেজখিনি বনাইছিলোঁ মানে মাকৈবোৰ সম্পূৰ্ণ পৰিণত হোৱা নাছিলে, পৰিণত নহওঁতেই মই চাইলেজখিনি বনাইছিলোঁ। মাকৈবোৰ মানে ধৰিছিলে অলপো পৰিণত, আধাখিনিও পৰিণত হোৱা নাছিলে, তেনেকুৱাতে মই চাইলেজখিনি বনাইছিলোঁ। আৰু চাইলেজখিনি দেখিছে বহুতেই কোমল, মানে ইমান কোমল হৈ আছে ছাগলীয়ে ধুনীয়াকৈ খাব পাৰে। খাব পাৰিলে বুলিয়ে নাখায়, সিহঁতক অলপ মিলাই দিব লাগিব। তো চাইলেজ বেগটো মই খুলি পেলাই এইখিনি 15 কেজিমানৰ ওচৰা-ওচৰি হ'ব উলিয়াই ল'লোঁ। লৈ পেলাই বেগটো মানে আকৌ ভালকৈ বন্ধ কৰি থ'ব লাগে, যাতে তাৰ ভিতৰত থকা হাৱাবোৰ ওলাই যায় আৰু বাহিৰৰ পৰা হাৱা সোমাব নোৱাৰে। তেনেকৈ পেলাই পেক কৰি ৰাখি দিব লাগে, তেতিয়া চাইলেজ নষ্ট নহয়। নহ'লে 1 ৰাতিৰ ভিতৰতে চাইলেজখিনি কিবা বগা ভেঁকুৰ ধৰা নিচিনা হয়। ভেঁকুৰৰ পৰা বচাবৰ কাৰণে চাইলেজটো হাৱা নোসোমোৱাকৈ ৰাখিব পাৰিলে ভাল হয়। আৰু বিশেষকৈ মোৰ বেগকেইটাতো বহুত ডাঙৰ হ'ল, সেইকাৰণে বচাই ৰখাটো বহুতেই বেছি প্ৰয়োজন। এই দেখিছে মই চাইলেজখিনি আনি পেলাই ডাইৰেক্ট ছাগলীৰ ওচৰত দিছোঁ। ছাগলীয়ে ইমান খাব মন নকৰে, এই 2-এডাল খায়। মোৰ ছাগলীখিনিয়ে খাই অভ্যাস হৈ গৈছে, তথাপিও মানে 2-এডাল খাই ইমান ভালকৈ নাখায়। তো ভালকৈ খাবৰ কাৰণে ছাগলীখিনি আমি কেনেকৈ যাচিব লাগিব, কেনেকৈ যাচিলে ছাগলীয়ে ভালকৈ খায়, এই বিষয়ে এতিয়া মই ধুনীয়াকৈ ভিডিঅ'টোত বনাম। চাওক এতিয়া মই কেনেকৈ ৰেডি কৰিছোঁ বস্তুখিনি। তো চাইলেজটো ৰেডি কৰি দিয়াটো ছাগলীক বহুতেই প্ৰয়োজন। ৰেডি কৰি নিদিলে মানে ছাগলীয়ে ইমান ভালকৈ নাখাব আৰু বস্তুখিনি অনিষ্ট হয়। এতিয়া দেখিছে মানে অলপমান চাইলেজ মই লৈ পেলাই ইয়াতে ক'ব গ'লে প্ৰ'টিন পাউডাৰ হয়, প্ৰ'টিন পাউডাৰ। এই পাউডাৰটো তোমাৰ বহুত বেছি প্ৰ'টিন থাকে। এনেকৈ পেলাই মিলাই কৰি পেলাই ছাগলীখিনিক দিব লাগে। ছাগলীয়ে জানে আপোনালোকৰ কি কয়, চাইলেজে মানে কেঁচা ঘাঁহৰ অভাৱ দূৰ কৰে। কেঁচা ঘাঁহতে যিমান মানে প্ৰয়োজনীয় নিউট্ৰিশ্যন থাকে, সেই চাইলেজতো সিমানেই থাকে। গতিকে কেঁচা ঘাঁহ খুওৱা আৰু চাইলেজ খুওৱা ছাগলীক একেই কথা। এনেকৈ পেলাই যদি ৰেডি কৰি দিয়ে ছাগলীয়ে খাব আৰু সম্পূৰ্ণ পেট ভৰাই পেলাই মানে খুৱাব পৰা যায়। কেতিয়াবা কি হয়, একেৰাহে যদি আমি কেঁচা ঘাঁহ কাটি আনি পেলাই ছাগলীক খুৱাওঁ, তেতিয়া পিছদিনাখন ৰাতিপুৱা ছাগলী মানে পায়খানা হ'বলৈ মানে ঢিলা হাগিব ধৰে, আৰু ঢিলা হগাৰ লগে লগে কাম বাঢ়ি যায়, সিহঁতক আকৌ চিকিৎসা কৰিব লাগে, কিবা কৰিব লাগে। কিন্তু যদি আমি চাইলেজ খুৱাওঁ, চাইলেজে যিমানেই নাখাওক পেট ভৰাই পেলাই খাওক, তেতিয়াও মানে ছাগলী কি কয় হাগাটো ঢিলা নহয়, কোনো ধৰণৰ অসুবিধা নহয়। পৰাপক্ষত মানে চাইলেজ আমি ছাগলীক খুৱাব পাৰোঁ, যিমান পাৰোঁ সিমান খুৱাব পাৰোঁ। এতিয়া দেখিছে দি দিছোঁ যে ৰেডি কৰি পেলাই দিছোঁ, ছাগলীয়ে বৰ ধুনীয়াকৈ খায়। খাব যাওঁতে আমি ছাগলীখিনি মানে কি মিলাই দিলোঁ, চাইলেজখিনি কি মিলাই দিলোঁ, সেইটোহে ডাঙৰ কথা। তেতিয়াহে ছাগলীয়ে ভালকৈ খাব।
এইখিনি দেখিছে এতিয়া দিয়া গ'ল নহয়, এইখিনি দিয়া গ'ল। এতিয়া ছাগলীয়ে বৰ ধুনীয়াকৈ খাব, মানে যিখিনি দিয়া গ'ল 1 গামলামান দিয়া গ'ল, এইটো 10 মিনিটমানৰ ভিতৰতে খাই শেষ কৰি দিব। আৰু ছাগলীয়ে চাইলেজ পালেতো এনেকুৱাকৈ খায়, মানে ইটোৱে সিটোক খুন্দিয়াবলৈ পাহৰি যায়, খালি খাওঁ সেইটো ধান্দাত থাকে। বৰ ধুনীয়াকৈ খায়। এই দেখিছে ছাগলীখিনিয়ে খাই আছে। এনেকৈ যদি আপোনালোকে চাইলেজ ৰেডি কৰি ৰাখে, বৰষুণ হওক কিবা হওক ইমান চিন্তা নাই, লাগিলে বানপানী হওক কোনো চিন্তা নাই। চাইলেজ ছাগলীয়ে ধুনীয়াকৈ খাব পাৰে। চাইলেজ খোৱালে কি হয়, ছাগলীৰ স্বাস্থ্য পাতি বৰ ধুনীয়া থাকে। মোৰ ছাগলীখিনি আপোনাৰ দেখা পাইছে, মানে তেল সানি থোৱাৰ নিচিনা লাগিছে। একচুৱেলি মই তেল বা সেনেকুৱা একো বস্তু সনা নাই, যিখিনি খুৱাইছোঁ সেইখিনিৰ পৰাই সিহঁতৰ তেনেকুৱা তেল সনাৰ নিচিনা হৈ আছে। তো চাইলেজখিনি ৰেডি কৰোঁতে এনেকুৱা ধৰণৰ চাইলেজত কিবা মিলোৱাটো বহুত প্ৰয়োজন। ডাইৰেক্ট যদি আপুনি চাইলেজখিনি দিয়ে, ছাগলীয়ে নাখায়। কোনোবাই দুডাল এডাল খাব, খাই পেলাই বাকীখিনি এৰি দিব। এৰি দিয়া মানে কি নষ্ট হোৱা। গতিকতে চাইলেজখিনিত কিবা নহয় কিবা মিলাই দিব লাগিব। এতিয়া কথা হ'ল কি, মই কি মিলাই দিছোঁ আপোনালোকে ভালকৈ দেখা পাইছে। আৰু এনেকৈ মিলাই দিওঁতে ছাগলীয়ে কিমান ধুনীয়াকৈ খাইছে, এইটো আপোনালোকে ভালকৈ গম লৈছেই। আপোনালোকেতো ভাবি আছে মই কৈ আছোঁ ছাগলী মই মিলাইছোঁ কি মানে যিখিনি পানী মই মিলাই দিলোঁ, পানীখিনি দেখিছে, পানীখিনিত মানে নিমখ আৰু কি কয় গুড়, কোনোবাই মিঠৈ বুলি কয়, কোনোবাই গুড় বুলি কয়। এই পানীখিনিত গুড় আৰু মিঠৈ মিলাই দিছোঁ, যাতে চেলেকি চালে গুড় আৰু নিমখৰ দুইটা সোৱাদ পোৱা যায়। এইটো মোৰ গঁৰালটো হয়। গঁৰালৰ ভিতৰতো মানে মই এখন এনেকৈ বনাই ৰাখিছোঁ ব্যৱস্থা। গঁৰালৰ ভিতৰতো দি দিওঁ। গঁৰালৰ ভিতৰত দি দিওঁ মানে একেখিনিয়ে যদি ছাগলীক দিওঁ, ছাগলীয়ে অকণমান ইটোৱে সিটোক খোচাখুচি কৰে বা সৰুকেইটাই ভয় কৰি পেলাই নাখায়, আঁতৰে থাকে। গতিকতে যদি আমি ভাগকৈ দিওঁ, গতিকে ছাগলীখিনি বৰ ধুনীয়াকৈ খাব পাৰে। আৰু ছাগলীখিনিতো পেট ভৰোৱাটো হ'ল আমাৰ মেইন উদ্দেশ্য। আৰু পেট ভৰোৱাটো এইটো নহয় যে কিবা এসোপা খুৱাই পেলাই পেট ভৰাই দিছোঁ। ছাগলী পেট ভৰিবলৈ বাৰু সম্পূৰ্ণ ভিটামিনো পাব লাগিব, যাতে ছাগলীখিনি ধুনীয়াই থাকে। এইখিনি এইবিলাক হ'ল মানে কি কয় নেপিয়াৰ মই শুকীয়াকৈ দি থৈছোঁ। যাৰ মন গৈছে নেপিয়াৰ খাইছে, যাৰ মন যায় চাইলেজ খাইছে। কোনোবাই চাইলেজ খাই পেলাই আমনি পাইছে, তেতিয়া গৈ পেলাই নেপিয়াৰ খাইছে। কোনোবাই নেপিয়াৰ খাই আমনি পাইছে, চাইলেজ খাইছে। মুঠতে মোৰ কথা হ'ল কি, পেট ভৰিব লাগে, ছাগলীৰ পেট ভৰিব লাগে। এনেকৈ আপোনালোকে দিব পাৰে, মানে পেট ভৰোৱাকৈ খালী পেট ভৰাব লাগে। এইটো হ'ল মোৰ ছাগলী গঁৰালটো দেখিছে, মোৰ 16 বাই 60 ফিট লম্বা হয়, মানে বহলটো 16 আৰু 60 ফিট লম্বা হয়। তো ছাগলী গঁৰালটো মোৰ যথেষ্ট ডাঙৰ হয়। ইয়াত দেখিছে প্ৰথমতে দিয়াখিনি মানে সিহঁতে খাই মোটামুটি শেষেই কৰিলে। এনেকুৱা হওঁতে আপোনালোকে কি কয় চাইলেজ খুৱাব পাৰিব। তাৰপিছত এই পাউডাৰটোৰ কথা মই কওঁ বুলি ক'বলৈ ৰৈ গৈছে। পাউডাৰটো হ'ল এইটো ৰাইচ পলিচ, মানে কেঁচা ধানৰ মিলত যিবিলাক মিলত কেঁচা ধান বনায়, তাত যিটো পলিচ ওলায়, মানে চাউলৰ পৰা যিটো পলিচ ওলায়, এইটো ৰাইচ পলিচ বুলিয়েই কয়। সকলোতে মোৰ মতেতো ৰাইচ পলিচ বুলিয়েই কয়। এই ৰাইচ পলিচটো মানে বহুত বেছি প্ৰ'টিন থাকে। যদি এজনী ছাগলীক আপুনি 1 পোৱামান বা 200 গ্ৰামমান ৰাইচ পলিচ খুৱাই দিয়ে সুকীয়াকৈ, পিছদিনাখনো তাৰ মানে হাগনি হৈ যাব। মানে ৰাইচ পলিচটো এনেকুৱা বস্তু। ৰাইচ পলিচ আৰু মিঠৈ আৰু কি কয় নিমখৰ পানী যদি মিহলাই চাইলেজখিনি আমি ছাগলীক দিওঁ, ছাগলীয়ে বৰ ধুনীয়াকৈ খায়। ইমান ধুনীয়াকৈ খায় মানে পেট ভৰাই খাই লয়। আৰু সেয়া দিয়াৰ পিছত অকণ চাই থাকিবলগীয়া। যিজনী ছাগলী বেছিকৈ পেট ভৰি যায়, তাইক অলপ চাইড কৰি পেলাই বান্ধিব লগা হয়। এই বাৰিষা বতৰত মই একচুৱেলি ছাগলীবিলাকক এইখিনি বস্তুৱেই খুৱাই আছোঁ, মানে কেঁচা নেপিয়াৰ আৰু চাইলেজখিনিত মানে যেনেকৈ মই ৰেডি কৰি পেলাই দিছোঁ, তেনেকৈ পেলাই দি পেলাই খুৱাই আছোঁ। আৰু যদি অকণমান সময় বতৰটো মুকল পাওঁ, তেতিয়াহে পথাৰলৈ লৈ যাওঁ। এনেকৈ যদি আপোনালোকে চাইলেজ ৰেডি কৰি ৰাখে, তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নাই ছাগলী পালনত। ছাগলীটো মোৰ এতিয়া বৰ্তমান 60টা মানহে আছে। আৰু এইটো মই বাৰিষা দিনত বঢ়াম বুলিয়েই ভাবি আছোঁ। বাৰিষাটো আপোনাৰ যাতে ছাগলীৰ ৰেটটো অকণমান হ'লেও ডাউন হৈ যায়, গতিকতে মই ছাগলী আৰু বঢ়াম বুলিয়েই ভাবি আছোঁ। আৰু মোৰ যিখিনি মানে বৰ্তমান চাইলেজ বা শুকান ঘাঁহ আছে, শুকান ঘাঁহখিনি ভিডিঅ' এটা মই আকৌ এক্সট্ৰাকৈ বনাম। এতিয়াতো চাইলেজ আৰু অকল নেপিয়াৰ দি পেলাই কাম চলাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভাল